হাই সকলো চাগে ভালেই আছে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু মই আপোনালোকক কৈছিলোঁ যে মই মোৰ ফাৰ্নিচাৰ ফেক্টৰীত বনা প্ৰত্যেকটো বস্তুৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম কেনেদৰে মেনুফেকচাৰ হয় আৰু কেনেদৰে কি কৰা হয় কি বস্তু বনে তো আপোনালোকক জনাম বুলি যিহেতু মই কৈছিলোঁ গতিকে আজি তাৰে অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তো আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব এটা শ্ব'কেছ দুটা শ্ব'কেছ বনাই আছে এটা সৰু মিনি শ্ব'কেছ আৰু এটা অলপ মিডিয়াম চাইজৰ শ্ব'কেছ হয় যিটো আমাৰ ভাষাত যদি আমি কওঁ এইটো এটা পোৱালি শ্ব'কেছ আৰু বেংগলী শ্ব'কেছ বুলি কোৱা হয় তো ইয়াৰ যদি বেলেগ কিবা নাম আছে নাজানো আপোনালোকে যদি জানে মোক জনাব গতিকে এই দুটা শ্ব'কেছ বনাই আছে ভাইটিকেইটাই তো তাৰে কিছু ভিডিঅ' আজি আপোনালোকৰ মাজলৈ আগবঢ়াম তো কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বলকচোন যাওঁ ভিতৰলৈ এয়া ভাইটিকেইটাই পেষ্টিং মাৰি আছে এইটো পেষ্টিং বুলি কয় আচলতে এটা ইস্ত্ৰিটো গৰম কৰি আপোনাৰ যিটো ওপৰত লেভেল থাকে সেই লেভেলটো এনেকৈ ইস্ত্ৰি দি গৰম কৰা হয় আৰু ইয়াকে আমাৰ ভাষাত পেষ্টিং মৰা বুলি কয় এইটো এটা বিধ হয় আৰু ই মানে গোটেই বস্তুখিনিক বেয়া হোৱাৰ পৰা ৰক্ষা কৰি থাকে আচলতে ভিতৰত একো সোমাব নোৱাৰাকৈ এই পেষ্টিংটো মৰা হয় যিহেতু তাত ভাইটিকেইটাই গান শুনি শুনি কাম কৰি আছে গতিকে মই ভইচ অভাৰ দিব লগা হৈছে সিহঁতৰ বাকীখিনি দিব পৰা নাই সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী চাওক এইটো এখন পাল্লা হয় দৰ্জাৰ বনাই আছে শ্ব'কেছটোৰ আৰু এনেদৰে তৈয়াৰ হয় এটা এটা শ্ব'কেছ এটা এটা গডৰেজ আপোনালোকেও যদি এনেকুৱা বিজনেছ কোনোবাই কৰিব পাৰে অতি কম খৰচতে আচলতে কৰিব পৰা যায় মানে আমাৰ অসমীয়া ল'ৰাখিনি হওক বা যিকোনো হওক আমাৰ চাকৰি নাই পোৱা বা এনেকুৱা ধৰণৰ কিবা এটা চিন্তাধাৰা লৈ থকাতকৈ নিজে যদি আগবাঢ়ি আহিব পাৰোঁ তো তেতিয়াহ'লে নিজৰ লগতে আৰু 10জনকো কৰ্মসংস্থাপন দিব পৰা যায় গতিকে চাকৰি আশাত নাথাকি এইটো বিজনেছ বুলিয়ে নহয় বহুত বিজনেছ আছে কৰিব পৰাকৈ অতি কম খৰচত যে এনেকুৱা নহয় যে বিজনেছ কৰিবলৈ আপোনাক বহুত টকা দৰকাৰ হ'ব এনেকুৱা কথা নহয় তো অতি কম টকাটো বিজনেছ মানুহে ষ্টাৰ্ট কৰিব পাৰে আৰু লগতে ইয়াৰ বেনিফিট বহুত আছে আপুনি এতিয়া যদি আমি কোনোবা এটা বেংকত লোন ল'ব যাওঁ আৰু আপোনাৰ ওচৰত যদি একোৱেই নাথাকে তো বেংকেও আপোনাক লোন নিদিব এইটো সঁচা কথা তো বহুতে ক'ব যায় যে বেংকে আমাক লোন নিদিয়ে বা কি কিন্তু বেংকে আপোনাক লোন কি চাই দিব বেংকৰো এটা কনফাৰ্ম থাকিব লাগিব যে আমি আপোনাক লোন দিয়াৰ পিছত তেওঁ লোনটো মানে মাৰিব পাৰিব তো মাৰিব পাৰিবৰ কাৰণে আপোনাৰ ওচৰত আপুনি তেওঁলোকক কিবা এটা দেখাব পাৰিব লাগিব গতিকে আপুনি অতি কম টকাত কিবা এটা বিজনেছ ষ্টাৰ্ট কৰি পিছত আপুনি বঢ়াব পাৰে আপুনি বেংকৰ পৰা আপুনি লোন ল'ব পাৰে লোন লৈ কাম কৰিব পাৰে আৰু এনেকুৱা নহয় যে চবৰে বহুত পইচা আছে লোন নোলোৱাকৈ কাম কৰিম এনেকুৱা নহয় আমি লোন ল'বই লাগিব আমি লোনৰ জৰিয়তে আচলতে কাম কৰিব পাৰোঁ গতিকে আপোনালোকে সৰুকৈ বিজনেছ এটা ষ্টাৰ্ট কৰক তাৰ যিখিনি কাম আছে কামখিনি আৰম্ভ কৰক তাৰপিছত আপোনাৰ যেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়টো ভাল হৈছে আপুনি কৰিব পাৰিব তাত ছাকচেছ হোৱাৰ এটা স্ক'প আছে তেতিয়া আপুনি বেংকৰ পৰা লোন লৈ ব্যৱসায়টো ডাঙৰ কৰক ভাল কৰক আৰু প্ৰায় ব্যৱসায়ীবোৰ কোনো নহয় মুকেশ আম্বানী লোন লৈয়ে কাম কৰে গতিকে আপুনিও সেই লোন লৈয়ে কাম কৰিব লাগিব নিজৰ টকাৰে আপুনি কেতিয়াও ব্যৱসায় কৰিব নোৱাৰে আৰু বহুত টকা আছে বোলে আপোনাৰ একদম কোটি কৰোৰ টকা আছে তেতিয়াই ব্যৱসায় ষ্টাৰ্ট কৰিছে সেইটো বেলেগ কথাটো ক'বলৈ নাযাওঁ কিন্তু আমাৰ নিচিনা মিডিল ক্লাছ মানুহখিনিয়ে লোন লৈ ব্যৱসায় কৰিব লাগিব আৰু আপুনি লোন পাবলৈ হ'লে কিবা এটা ব্যৱসায় ষ্টাৰ্ট কৰিবই লাগিব ঘৰত বহি থাকিলেতো আপোনাক বেংকে কেতিয়াও পইচা নিদিয়ে নহয় জানো সেই কথা আৰু সেয়া চব বনাই আছে প্ৰায়খিনি হৈছেগৈ কাম অলপ কামহে বাকী আছে আৰু মাছ কৰি দিম
কিন্তু প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অলপ কাম বাকী আছে, গ্লাছৰ কামখিনি বাকী আছে। মই আপোনাক যোনটো কৈছিলোঁ বেংগলী শ্ব'কেছ বুলি, এইটো এই বেংগলী শ্ব'কেছ হয়। আৰু যোনটো পোৱালি শ্ব'কেছ বুলি কৈছিলোঁ এইটো পোৱালি শ্ব'কেছ, মানে সৰু টাইপৰ শ্ব'কেছ কাৰণে চাগে এইটো পোৱালি শ্ব'কেছ, আৰু এইটো অকণমান ডাঙৰ টাইপৰ শ্ব'কেছ কাৰণে বেংগলী শ্ব'কেছ বুলি কোৱা হয়। কিন্তু বেংগলী শ্ব'কেছ কি কাৰণে কয় নাজানো। এইটো সেই বেংগলী শ্ব'কেছটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াত অকল আপোনাৰ তলৰ গ্লাছখন আৰু যিখন ৰিভলভিং আপোনাৰ মিৰৰ থাকে, সেই মিৰৰখন লগাবলৈ বাকী আছে। এখন এনেকৈ ঘূৰাই দিওঁ, এই ঘূৰাই দিওঁতে মই পৰিয়ে গৈছিলোঁ। এইটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ দামটো যদি মই আপোনালোকক ক'বলৈ যাওঁ, ইয়াৰ দামটো হ'ব আপোনাৰ 6,500। আৰু এটা কথা, মোৰ ছাবস্ক্ৰাইবাৰখিনিক মই তাৰ পৰা আৰু 20% ডিছকাউণ্টত দি দিম। আৰু এইটো হৈ গ'ল আপোনাৰ পোৱালি শ্ব'কেছ, আৰু ইয়াৰ দামটো হৈ গ'ল আপোনাৰ 3,500। আৰু যদি আপুনি এইটো হ'লচেলাৰ ল'ব বিচাৰে তেতিয়াহ'লে এই শ্ব'কেছটোৰ দাম 2,500ত আমি এইটো দি দিম। আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে মোৰ ছাবস্ক্ৰাইবাৰসকলক মই প্ৰতিটো বস্তুৰ ওপৰত 20% ডিছকাউণ্ট দিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু হ'লচেলাৰটো দামটো মই ইতিমধ্যে কৈছোঁৱে। যদি আপোনালোকে সঁচাকৈ হ'লচেলাৰ কোনোবা দোকানৰ পৰা ল'ব বিচাৰে, যদি মোৰ কোনোবা মোৰ দোকানী বন্ধুৱে চাই আছে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক। আপোনালোকে প্ৰত্যেকটো বস্তুৰ ওপৰত ধুনীয়া এটা ডিছকাউণ্ট দিম, আৰু আপোনালোকে ৰিজনেবল প্ৰাইচত মোৰ পৰা বস্তুখিনি ল'ব পাৰিব। এইটো মোৰ আপোনালোকক গেৰেণ্টি সহকাৰে ক'ব পাৰোঁ। আৰু কোৱালিটিৰ কথা একো ক'বই নালাগে, কোৱালিটি ভাল পাবই। আপোনালোকে বস্তুটো এবাৰ নিজে চাই ল'ব, তাৰপিছতে ল'ব। মইতো মানে বস্তুটো নোচোৱাকৈ আপোনালোকক ল'ব কোৱা নাই। তো বস্তুখিনি ভালকৈ এবাৰ চাই লওক, তাৰপিছত লওক। আৰু যদি আপোনালোকৰ মনৰ পৰা ছেটিছফেকশ্যনটো আহিছে, তেতিয়াহ'লে আপুনি মোৰ লগত যোগাযোগ কৰি আপোনালোকৰ বস্তুখিনি ল'ব পাৰিব। মানে মই দোকানী বন্ধুসকলক উদ্দেশ্যে কথাখিনি কৈছোঁ। বস্তুখিনি বেয়া নাপাব, সেইখিনি মোৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে। আৰু আমাৰ এটা উদ্দেশ্য হৈছে যে আপুনি ভাল বস্তু দি গ্ৰাহকক মানে নিজৰ প্ৰতি আকৰ্ষণ কৰা, গতিকে আমি বেয়া বস্তু নিদিওঁ। ধন্যবাদ।